हेलो गाइस की खबर आपनालोকৰ সকলোৰে নিশ্চয় ভালেই খবৰ আজি এটা বিৰাট সোৱাদ লগা লগতে টেস্টি ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিলো আৰু এই ৰেচিপিটো আপোনালোকে খুব কম সময়তে বনাব পাৰিব সকলোৱে যেহেতু পাতত দিয়া মাছ খাই ভাল পাওঁ গতিকে কুকাৰতনো কেনেকৈ কম সময়তে দিলো চাওঁ আহকচোন প্ৰথমে মাছকেটা ধুই লৈ ভালদৰে কাটি বাছি ললো তাৰ পিছতে হালধি আৰু কম পৰিমাণে অকণমান নিমখ দি সানি ললো তাৰ পিছত এনেদৰে কলপাতত মাছখিনি দি লৈ মান ধনিয়া আৰু জলকীয়া সোৱাদ অনুসৰি দিছো আপোনালোকে কিমান জ্বলা খায় সেইটো অনুযায়ী দি ল'ব আৰু এনেদৰে দি লৈছো সকলোখিনি পাতত দেখিছে আৰু এনেদৰে পকাই কলপাতখন দেখিছেনে এনেদৰে পকাই লৈ পেলাই গাঠি মাৰি লৈছো মোক শহুৰ দেউতাই সহায় কৰি দিছে কাৰণ মই এনেদৰে বান্ধিব নাজানো শিকি ললে পাৰিম চাগে নিশ্চয় কিন্তু মই জনা নাই সেইকাৰণে দেউতাই সহায় কৰি দিছে আৰু এনেদৰে এটা সাইডে মূৰত এই কলপাতৰ যিডাল ৰছী হয় সেইডাল দি বান্ধি দিছে আৰু এতিয়া কুকাৰত দিছো কুকাৰত দিওঁতে ষ্টেণ্ডডালৰ তলত অকণমান পানী দি পেলাই বহাই দিছিলো আৰু দুটা চিটি মৰাৰ পিছত এয়া ঠাণ্ডা হোৱাৰ পিছত খুলিছো আৰু এতিয়া এনেদৰে অকণ থৈ দিম কাৰণ তাত বহুত পানী আছিল পানীটো যাবলৈ দিলো তাৰ পিছত এয়া খুলিছো চাওকচোন দেখি খাও লাগিছে ইমান ধুনীয়া বৰ ধুনীয়াকৈ সিজি গৈছে দেখিছেনে আজিকালি যেহেতু ধান খেৰ পাবলৈ বহুতেই অসুবিধা আৰু টাউনত থকা লোকসকলেতো নাপায় গতিকে এনেদৰে আপোনালোকে খাই চাবচোন আৰু এনেদৰে পিঁয়াজ আৰু জলকীয়া কাটি ললো আৰু মিঠাতেল অকণমান দি পিটিকা বনাই ললো এয়া চাওক বিৰাট সোৱাদ লগা হৈছে আৰু খাবলৈও বৰ ধুনীয়া টেষ্টি হৈছিলে জানেনে আপোনালোকেও ঘৰত এনেদৰে বনাই খাবচোন আৰু জনাবলৈ নাপাহৰিব কিন্তু কেনেকুৱা পালে আৰু যদিহে আপোনালোকে এই ৰেচিপিটো চাই মোৰ ভাল পালে তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু আপোনালোক যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো দবাই দিব আজিলৈ আহিলোঁ তেন্তে বাই বাই